হেল্ল' মৰমৰ ফ্ৰেণ্ডসকল, আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ আপোনালোকে যদি কোনো এটা ইউটিউব চেনেল বনাইছে আৰু সেই চেনেলটো যদি ডিলিট কৰিব বিচাৰে তেন্তে সেইটো প্ৰচেছ আপোনালোকক দেখুৱাম। তো প্ৰথমে বন্ধুসকল আপোনালোকৰ মোবাইলৰ পৰা গুগল ক্ৰোম ওপেন কৰি ল'ব। কম্পিউটাৰৰ পৰা দেখুৱাই আছোঁ মই সেম প্ৰচেছ। প্ৰথমে আপোনালোকে লগইন কৰাৰ পিছত যেটো চেনেল ডিলিট কৰিব, যেটো ইমেইল আইডি দিয়ে আপোনাৰ চেনেলটো বনোৱা আছিল সেইটো ইমেইল আইডি লগইন কৰি চাওক ৰাইট কৰ্নাৰত ইয়াত আপোনাৰ প্ৰফাইল চেনেলৰ লোগো দেখাব। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত চাওক সেটিংছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত মেনু বাৰ আছে, ইয়াত লাষ্টত চাওক এডভান্স সেটিংস, ইয়াত ক্লিক কৰিব। তাৰপিছত চাওক ডিলিট চেনেল, ইয়াত লিখা আছে ডিলিটিং ইয়ৰ ইউটিউব চেনেল উড নট ক্লোজ ইয়ৰ গুগল একাউণ্ট। মাত্ৰ চেনেলটোহে ডিলিট হ'ব কিন্তু গুগল একাউণ্ট ডিলিট নহয়, সেইকাৰণে ডিলিট চেনেলত ক্লিক কৰিব। টু কণ্টিনিউ ফাৰ্ষ্ট ভেৰিফাই দেট ইটছ ইউ। প্ৰথমে আপোনালোকে ইয়াত আপোনালোকৰ পাছৱৰ্ড দিব লাগিব। মই পাছৱৰ্ড দি আছোঁ। পাছৱৰ্ড দিয়াৰ পিছত নেক্সটত ক্লিক কৰিব। তাৰপিছত চাওক ইয়াত OTP আহিব এটা, সেন্ড OTP। এতিয়া আপোনাৰ যেটো মোবাইল নাম্বাৰ লিংক আছে সেইটো মোবাইলত OTP আহিব। OTP আহিছে 405166। OTP দি কেনে নেক্সট কৰিব। চাওক ইয়াত আহিছে দুটা অপশ্যন আহিছে, আই ওয়ান্ট টু হাইড মাই চেনেল। যদি হাইড কৰে তেতিয়াহ'লে এইটো আপুনি আপোনাৰ লাইকস চেনেল, আপোনাৰ চেনেল নেম ইউটিউবত কোনেও সাৰ্চ কৰি বিচাৰি নাপায়। পিছত আকৌ আপোনাৰ এইটো চেনেল পাব্লিক কৰিব পাৰিব। আৰু যদি পাৰ্মানেন্টলি ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব, আই ওয়ান্ট টু পাৰ্মানেন্টলি ডিলিট মাই কন্টেন্ট। ইয়াত আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে, ইয়াত চেনেল নাম আছে, আপোনাৰ ইয়াত ইমেইল আইডি দেখাব। ইয়াত সাধাৰণভাৱে ইয়াতে ক্লিক কৰি তাৰপিছত ডিলিট মাই একাউণ্ট, ডিলিট মাই কণ্টেণ্ট ইয়াত ক্লিক কৰিব। প্লিজ কনফাৰ্ম বাই টাইপিং ইয়াৰ ইমেইল এড্ৰেছ। ইয়াত আপোনাৰ ইমেইল এড্ৰেছ যেটো ইয়াত দেখা পাই আছে এইটো ইয়াত টাইপ কৰিব লাগিব। টাইপ কৰাৰ পিছত ডিলিট মাই কণ্টেণ্টত ক্লিক কৰিব। চাওক ইয়াত আপডেটিং হৈছে। ৰিমুভ ইউটিউব কণ্টেণ্ট, ইয়ৰ কণ্টেণ্ট ইজ বিং ডিলিটেড, ইয়ৰ কণ্টেণ্ট ইন দ্য প্ৰচেছ অফ বিং পাৰ্মানেণ্টলি ডিলিটেড আনইউজুৱেলি। দিছ টেক্স এ ফিউ মিনিটছ বাট কেন টেক আপ টু couple of days if you have a loss of content। এটা আপোনাৰ ইউটিউব চেনেল ডিলিট হৈ গ'ল।